হয়, যি সময়ত কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এইখন ৰাজ্যত থকা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে দেশৰ 1.5 লাখ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। ঠিক সেই সময়ত এইখন ৰাজ্যত বঞ্চিত হৈছে একাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীসকলে। যিসকল দৰিদ্ৰ হিতাধিকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পাব লাগে তেওঁলোকে নাপায় ধনী শ্ৰেণীৰ লোকৰ নামত অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। চাওক, এইগৰাকী হৈছে নামনি অসমৰ ধুবুৰী জিলাৰ 24 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ দেৱীতলা উন্নয়ন খণ্ডৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ আলমগঞ্জ 6ম খণ্ড গাঁৱৰ ভিক্ষাৰিণী গঞ্জাৰ আলিৰ ছোৱালী টুবুলি বেৱা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ তালিকাত তেওঁৰ নাম নথকাত আজি কেনেদৰে হুক হুকাই কান্দিছে তেওঁৰ মুখৰ ভাষ্য শুনক। এমএলএ স্যার আছে ও আমার কোয়ার্টার দেন আগো এদিন আছে এমএলএ আছে ও আমার প্রেসিডেন্টের সামনে আমি বলতেছি ওকেই নাই আছে মানে আছে বাঙালি তুমি কান্দছে কোও তোমার যে হলে কি আছে তুমি বাবা তুমি জবাব করে সব কোও আমার এত দিন ধরে ঘুরালি গে এত দিন ঘুরালি গে আমারে ঘুরালি গে এত দিন ঘুরালি গে শুনে বাচ্চারা এত দিন ঘুরালি গে আমারে আমার না করে দিবি তো তাক দিব না আমার এত আশা দিয়ে ঘুরালি গে এত আশা দিলি গে শুনে রে বাচ্চা ওই এই মেলে মারবে পাগলু মারবে এই মেলে মারবে গো কত ঘুরালি গে তো এত আশা দিলি গে আমারে আমার এত আশা দিলি গে আমার ঘরে নিয়ে কেরা ঘুরাইছে কেরা ঘুরাইছে ছাতার ভাই হ্যাঁ কোয়াদিবি না তো ঘুরালি গে আমার আগে না কইরা দে তো দিব না সাজার ভাই ঘুরাইছে এত ঘুরালি গে কায়ে কায়ে এ দিশিনে নিশে তোর নাম আছে এ দিশিনে নিশে আমরা ভাই ওই খা সাধারণ বালু সরকার কোনবার ওই যে বালু সরকার সাধারণ এই নামটা কোনে গেল এখন কও যখন এই নাম কোনে গেল আমার ঘর দেন রাখবো হ্যাঁ আমার নাম কোনে গেল আমার ঘর দে কেন্দ্ৰ আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰে এইগৰাকী ভিক্ষাৰিণী টুবুলি বেৱাৰ বাবে কিবা পদক্ষেপ ল'বনে? ইপিনে এইগৰাকী বিধৱা টুবুলি বেৱাৰ নাই কোনো বাসগৃহ নাই কোনো থকাৰ সু ব্যৱস্থা। তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ পৰা বঞ্চিত হোৱাত গৌৰীপুৰ বিধানসভা সমষ্টিৰ চুকে কোণে চলিছে টুবুলীয়া বেয়াক লৈ জল্পনা কল্পনা। ইপিনে এইগৰাকী টুবুলি বেৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হোৱাত আলমগঞ্জ গাঁও পঞ্চায়তৰ সভানেত্ৰী চালিমী বিবিয়ে হতভম্ব হৈ পৰিছে। ইতিমধ্যে টুবুলি বেৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হোৱাত সভানেত্ৰী চালিমী বিবিয়ে তেওঁৰ থকাৰ বাবে সুব্যৱস্থা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ হাতত লোৱাৰ পৰিকল্পনা কৰাৰ বাতৰি পোৱা গৈছে। ইপিনে গৌৰীপুৰৰ AIUDF দলৰ বিধায়ক নিজানুৰ ৰহমানে তেওঁৰ বাসস্থানৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আৰ আছাম।